কেটে দিন আমার আমার কিন্তু আর না পুরো পারা দেওয়া এটা খাইছে বলে কালা কালা ও এত মেখে লাগা দিছো খাইতে ভালো লাগে এই যে এই তিনটা খাইছে তিনটা খেলেই আসসালামু আলাইকুম মাই ইউটিউব ফ্যামিলি মাই কিচেন কুইন আপোনালোকে কেনে আছে নিশ্চয় ভালে আছে আল্লাহৰ ৰহমতত আমিও ভালে আছো আলহামদুলিল্লাহ তো আজিৰ ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো আজি মিষ্টাৰে গুছি যাব এইটো হৈছে 24 তাৰিখৰ ভিডিও মিষ্টাৰৰ ছুটি হেক নতুনকে পোষ্টিং হৈছে তালৈকে গুছি যাব আজি তো ইয়াতে ৰাতিপুৱা ৰন্ধা বঢ়াৰ যোগাৰ কৰি আছো ৰাতিয়ে বহুতখিনি কৰি থলো ব্ৰইলাৰ আনিছিলে হেটো ধুই মেলি একেবাৰে মেৰিনেট কৰি থৈ দিছিলো ফ্ৰিজত আৰু মাছ আছিলে অলপ তাৰ পিছত ইয়াতে আলু একেবাৰে কাটি ধুই থৈ দিছিলো ফ্ৰিজত আৰু নাৰিকল লাৰু বনাম এখিনি মিষ্টাৰে ৰাতি মোক ৰেডি কৰি দিছিলে তো সব উলিয়াই লৈছো ৰন্ধা বঢ়া কৰিম এতিয়া আৰু ইফালে মায়ে আহিছে তেওঁক মানে বিদায় জনাবলৈ আৰু ইফালে চাওক মায়ে কিমান বস্তু লৈ আহিছে তেওঁক ট্ৰেইনত দিবলৈ মানে যেহেতু 2 দিন 2 ৰাতি ট্ৰেইনত থাকিব তো ট্ৰেইনত খোৱাৰ কাৰণে মায়ে বনাই লৈ আহিছে তেলৰ পিঠা চিৰা আৰু তিলৰ লাৰু আৰু আমাৰ কাৰণে ঘৰৰ আম আনিছে আমবিলাক ইয়াৰ আগতেও আনিছিলো আপোনালোকক দেখুৱাইছিলো বহুত সোৱাদ লাগে সৰু সৰু আম কিন্তু খাই বহুত ভাল লাগে আৰু ইয়াতে গাখীৰ লৈ আহিছে এবিলাক আমাৰ গাঁৱৰ গাখীৰ বহুত ভাল অলপো পানী নিদিয়ে মানে ইমান ঘন গাখীৰ গাঁৱত আসলতে সব পিওর বস্তু পোৱা যায় আৰু ইফালে লোকেল মুৰ্গীৰ মাংস লৈ আহিছে এখিনি মিষ্টাৰক দি দিম ট্ৰেইনত খাব ৰুটি বনাই দিম আৰু ঘৰৰ ইয়া মুৰ্গীৰ কণী মানে সব লোকেল বস্তু যেহেতু আমি গাঁৱত থাকো গাঁৱৰ মানুহে কিন্তু পিওর বস্তু খায় দে তো যি হক আমি সব ৰন্ধা বঢ়া কৰি মিষ্টাৰক সব কিছু পেকিং কৰি আমি গুছি আহিলো এতিয়া যাই আছো তো মিষ্টাৰে বঙাইগাঁও ষ্টেচনৰ পৰা উঠিব ট্ৰেইনত তো আমি বঙাইগাঁও টাউন পালোয়ে ইয়াতে গাড়ী পাৰ্কিং কৰিবলৈ হমাইছে তো আমি ষ্টেচন পালো আৰু হেয়া দেখিবলৈ পাইছে এটো প্লেটফৰ্মত যাব লাগিব তাৰে তো গাড়ীটো ইয়াতে পাৰ্কিংত থৈ আমি যাম এতিয়া ভিতৰত সোমাম তো ভিডিওটো বেছি ডাঙৰ মানে ভিডিও বনাব পৰা নাই মানে মনচন হিমান ভাল নাছিল মিষ্টাৰে এইবাৰ মানে বহুত দূৰত যাই আছে দূৰত পোষ্টিং হৈছে তো আমি ভাবিছিলো ওচৰতে হ'ব মানে যত পোষ্টিং হৈছে তাত ইয়াৰ আগতেও পোষ্টিং হৈছিলে মোৰ বিয়াৰ পিছত 7 বছৰ তাত আছিলে তো আমি মানে কেতিয়াও ভবা নাই যে তাত আৰু নতুনকে পোষ্টিং হ'ব কিন্তু তালৈকে পোষ্টিং হৈছে বহুত মানে বেয়া লাগিছে ৰিক্সৰ জায়গা এই কাৰণে তো বেছি ভিডিও এনেকে কৰা হোৱা নাই তো ইফালে ট্ৰেইন আহিলে আমি অলপ আগতে আহিছিলো অলপ ওয়েট কৰিলো তো ট্ৰেইন আহি পাবহি এতিয়া এই কাৰণে অলপ আগুৱাই যাই আছো আমি ট্ৰেইনটো আহি পালেহিয়ে তো বেয়া লাগি আছে আসলতে মানে কি ফৌজি মানুহৰ মানে জীৱনটো এনেকুৱাই আৰু এনেকৈ পাৰ হল জীৱনৰ বহুত বছৰ আৰু কিমান দিন এনেকে থাকিব লাগিব নাজানো তো ট্ৰেইন আহি পালে তেওঁ ট্ৰেইনত উঠি আছে তো অলপ সময় পিছতে ট্ৰেইনটো এৰি দিলে তেওঁক আমি বিদায় জনালো তো আপোনালোকে দোয়া কৰিব সকলোৱে তেওঁ যাতে ভালে কুশলে থাকে আল্লাহ যেন তেওঁক সুস্থ শৰীৰে আকৌ আমাৰ ওচৰত উভতাই আনে যেনেকে বিদায় দিলো তেনেকে যেন আকৌ তেওঁক আদৰি আনিব পাৰো দোয়া কৰিব সকলোৱে আজিলৈ ইমানতে আসসালামু আলাইকুম